আমাৰ যিমান মডেল আছে সবৰ ডিসপ্লে আমাৰ ইয়াত अवेलेबल আছে যেনেকৈ Oppo Vivo MI Redmi Realme যেনেকৈ যি মডেল ৰানিং এতিয়া চলি আছে তাৰ LCD আমাৰ ওচৰত अवेलेबल থাকে ওপৰত গাইস মই তামাং আৰু মোৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু মই গৈ আছো তিনচুকীয়া তো বলক দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো আমি গাঁৱৰ মাজে মাজে গৈ আছো কিমান ধুনীয়া পৰিৱেশ এইবিলাক চক এইফালে ৰুৱা ৰুই হেক কৰিলে এইফালে তো আমি আহি পাই গলো বৰ্তমান এইফালে বুদ্ধ মন্দিৰ দেখিছে এখন বুদ্ধ মন্দিৰ আমি আহি পাই গলো আৰু আমি যাব লাগিব এতিয়া ৰাইট সাইডে যদি আপোনালোকে লেফট সাইডে যায় বড়ুই যাব পাৰিব এইফালে পা আৰু আমি যাম এতিয়া ৰাইট সাইডে আৰু এইফালে গোটেই ব্লক ৰাস্তা আৰু এইটো ৰাস্তা গোটেই যিমান ব্লক ৰাস্তা আছে ডাইৰেক্ট চাৰিআলিলৈকে আছে আপোনালোকে বিন্দাস যাব পাৰিব তো বলক আৰু আমি ফাইনালি পাই গ'লো এতিয়া চাৰিআলি মাৰ্কেটে হৈ গ'ল আৰু এইবিলাক চব ओ भाई क्या नजारा है भाई এখানে বাহাদুর চাৰিআলি কিমান ধুনীয়া পৰিৱেশ ও ভিউ চক না আৰু যদি আপোনালোকে মহাকালী যায় এইটো ৰাস্তায় যাব পাৰিব এইফালে যাব পাৰিব এইফালে কাছমাৰী মহাকালী সব যায় এইফালে পৰা আপোনালোকে এইফালে পৰা ডাইৰেক্ট মাছালি ওলাব পাৰিব ভিতৰে ভিতৰে মাছ পাচালি এইফালে মাছ মাৰি আছে কিমান মজা ঐ ভাই ক'ৰ পৰা আহিলি কিবা কামত গৈছিলি নেকি বনিয়া ভাই মিস্ত্ৰীৰ লগত আহিছে এইফালে বনিয়া ভাইক লগ পাই গ'লো ফাইনেলি তো বনিয়া ভাইকো লৈ যাওঁ তিনচুকীয়ালৈ তো বনিয়া ভাই মোৰ ডিসপ্লে একদম হেৰি হৈ গ'ল ভাঙি গ'ল তো বনিয়া ভাইক মানে আজি ডিসপ্লে বনাবলৈ লৈ যাম তো বলক আৰু ইয়াত দুখ লাগিছে ইউটিউবৰ পইচা অহাই নাই আৰু মোবাইলটো চক আপোনালোকে আৰু গ'ল আৰু ভিডিঅ' আপলোড দিব নোৱাৰিম এইটো আপোনালোকে দেখিব পাইছে তো বনিয়া ভাই মোবাইল মানে সেইদিনাখন আমি গৈছিলোঁ LIC অফিচত তাত মানে এপ্লিকেশ্যন লিখি থাকোঁতে মোবাইলটো ওপৰ পৰি থাকিলে তো আমি গৈ আছোঁ এতিয়া তিনচুকীয়া মোবাইল বনাই মেলি আপোনালোকক দেখুৱাই থাকিম ন টিংৰাই বুলি ক'লে এইফালে ফেমাছ আছে এইটো চক আৰু এইফালে কৃষ্ণচূড়াৰ গছজোপা চক না কিমান ধুনীয়া লাগিছে আৰু আমি পাই গ'লো এতিয়া বৰ্তমান নৌপুখুৰী আৰু আমাৰ এণ্ট্ৰি গেটখন এইখন হয় এইটো চব নৌপুখুৰী আৰু এইফালে চাৰিওপিনে কেৱল পুখুৰী আছে সেইটো কাৰণে নৌপুখুৰী বুলি কোৱা হয় দুলীয়াজান নাহৰকটীয়া নামৰূপৰ বাছ ইয়াত পাই যাব এখন বাছ ষ্টেণ্ড হয় লগ হৈ গ'ল আমি পাৰ হৈ লওঁ মিকিলা দোকানত যাওঁ আৰু আপোনালোকক দেখাম তো এইটোৱে হ'ল TDI মাৰ্কেট ভিতৰত যাম আৰু মিকিলাক লগ কৰি মোবাইলটো 8 টকাত যদি বনে তেতিয়াহ'লে বনাম আৰু মোৰ মোবাইল নহয় বনিয়া ভাই টিকিয়া বনিয়া মোবাইলটো বলক লগ পাই কেৱল চাৰিওপিনে চাব মোবাইল দোকানে এইফালে চাৰিওপিনে আৰু আমি গৈ আছোঁ এতিয়া ওপৰলৈ কি প্ৰবলেম এই ডিসপ্লেটো 18 টকা দেখা 1800 লাগিব বুলি কৈছে তো এতিয়া উপায় নাই মোৰ ওচৰত 1200 আছে তেতিয়ালৈকে মোবাইলটো দি যাব লাগিব ইয়াত চাওঁ এতিয়া আৰু কভাৰ পৰা যদি হয় তেতিয়াহ'লে গোটাম আৰু পইচা মিকিলা এইটো পুৰা LCD চেঞ্জ হ'ব নেকি এইটো একচুয়ালি তোমাৰ পুৰা ফোল্ডাৰটো ভাঙি গৈছে ভিতৰ খোলা টাকা আহি গৈছে ওপৰটো ভাঙিলে আমি 800 টকাতে কৰিলো তো হয় এইটো তোমাৰ এটা সাপ ধুনীয়া এটা লাইনিং ভিতৰ লাইনিং এটা আহি গৈছে এইটো 100 টকা পৰিব কমপ্লিট ফোল্ডাৰ আমি চেঞ্জ কৰি দিম Realme 5
ये इसका दाम कितना बोला है? 9401936025 মিকিতা কালি কেইটা বজাত আহিম কালি তেতিয়া আমাৰ ৰেডি হৈ গ'ল আজি ঠিক আছে তেতিয়া আজি লাগে আজিয়ে পাই যাব আজি মানে অলপ কাম আছে তো কাম ঠিক আছে ওকে বাই বাই না হলে দিলে না হলে দিবলৈ দি দিলোঁ আৰু কালি আহিম কালি আহি মেলি মোবাইলটো লৈ যাম The next day. তো গুড মৰ্ণিং গাইজ আৰু আমি আহি পাই গ'লোঁ এতিয়া বাহাদুৰ চাৰিআলি আৰু বাহাদুৰ চাৰিআলিত ৰখি আছোঁ তো এইফালে চব পূৰা বৰষুণ দিয়াৰ কাৰণে ৰখিলোঁ অলপ তো আমি এতিয়া যাম তিনিচুকীয়া মিকিতা দোকানত TDI তো TDIত গৈ আমি আপোনালোকক লগ পাই আছোঁ আৰু আমাৰ এইফালে ধুনীয়া ভাই এইফালে আমাৰ পাত্ৰা এই জুকলিবাৰী হয় তো ইয়াতো লৈ গৈছোঁ তিনিচুকীয়াত গৈ লগ পাই আছোঁ আপোনালোকক আমি আহি ৰখি আছোঁ মিকিতা দোকানত 9টা বজাতে আহি ৰখি আছোঁ আৰু এতিয়ালৈকে খোলা নাই এতিয়া আহিব গুড মৰ্ণিং ভাল ভাল হেল্ল' ভাল ভাল ভিডিঅ' বনাবা অঁ ৰবা মোবাইল ৰিপেয়াৰিং কৰি দিম অঁ ফালে আমাৰ তামাং ভাই আছে মোবাইল ৰেডি বনাই মেলি লগাই আছে আৰু মিকি মোবাইলত যদি মোবাইল বনায় এটাই ভাল মানে নিজৰ চকু আগতে বনাই মেলি দেখায় সেইটোৱে যদি বেলেগত এনেকুৱা হয় যে কিছুমান ভিতৰত বনায় তাত মানে নিজৰ বেটাৰী চেটাৰীও চেঞ্জ কৰি দিয়ে সেইটো কাৰণে মানে অলপ ভয়ো লাগে সেইটো কাৰণে যদি মিকি মোবাইলত বনায় নিজৰ চকু আগতে বনাই মেলি একদম চকু আগতে দেখাই দিয়ে তো সেইটোৱে ভাল আৰু ধুনীয়াকৈ হৈ গ'ল যদি মানে ডাইৰেক্ট ডিছপ্লে সব আমাৰ কিমান মডেল আছে চবৰ ডিছপ্লে আমাৰ ইয়াত এভেইলেবল আছে যেনেকৈ অপো ভিভ' MI ৰেডমি ৰিয়েলমি যেনেকৈ যি মডেল ৰানিং এতিয়া চলি আছে তাৰ ডিছপ্লে আমাৰ ওচৰত এভেইলেবল থাকে ওপৰৰ গ্লাছটো যদি ভাঙি যায় সেইটো আমি বনাব পাৰি 800 টকা ওপৰৰ গ্লাছ বনাই দিম এক্সুৱেলি দামটো অলপ বেলেগ পৰে বৰ বেলেগ বেলেগ চব বেলেগ দোকানত আহিলোঁ চেঞ্জ কৰিলোঁ ভাল লাগিলে থেংক ইউ ओके बाय बाय मिकिता তো ফাইনেলি মোৰ মোবাইলটো বনাই কিনে আহিলোঁ মিকিতা ছাৰ্ভিচ চেণ্টাৰৰ পৰা আৰু ফ্ৰী অফ কষ্ট মোৰটো টেম্পাৰ গ্লাছ যোনটো আছে সেইটো টেম্পাৰ গ্লাছ লগাই দিব ফ্ৰী আৰু ডিছপ্লেটো ভালেই আছিলে ডিছপ্লেটো বেয়া হৈ গৈছিলে সেইটো কাৰণে মোক 1800 লাগিলে আৰু তাৰপৰা মিকিতাই আহি কিনে মানে কালি আহিছিলোঁ বহুত মানুহ ভিৰ আছিলে সেইটো কাৰণে নহ'লে আৰু আমাক যাবলগীয়া আছিলে সেইটো কাৰণে আমি গুচি গ'লোঁ আৰু আজি ৰাতিপুৱা আহিছোঁ তো গোটেই ভাল লাগিলে মোবাইলটো ভাল হ'ল আৰু এতিয়া ভিডিঅ' আপলোড দিব পাৰিম বহুত ভাল লাগিছে আৰু মোবাইলৰ যোনটো টেম্পাৰ গ্লাছ সেইটো ফ্ৰী অফ কষ্ট দিছে মানে हो गया टेम्पर टेम्पर सेम्पर लगाई पूरा रेडी हो गल